বানৰ নামত ধন সংগ্ৰহ কৰি আত্মসাৎ কৰিলেই সাৱধান, কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৭২টা একাউণ্টৰ ওপৰত চৰকাৰৰ কঠোৰ নিৰীক্ষণ। চৰকাৰী নিৰীক্ষণত থকা ৭২টা একাউণ্ট কাৰ কাৰ? অসমৰ বানপীড়িতসকলৰ নামত অনলাইন আৰু সামাজিক মাধ্যম যোগে ধন সংগ্ৰহ কৰি সেই ধন যথাস্থানত ব্যয় নকৰা বা আত্মসাৎ কৰাৰ অভিযোগক লৈ এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এতিয়ালৈকে ৭২টা বেংক একাউণ্ট নিৰীক্ষণৰ আওতালৈ অনা হৈছে। অভিযোগ সত্য প্ৰমাণিত হ'লে জড়িত ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্টকৈ জনোৱা হৈছে। বানৰ দুৰ্যোগৰ সময়ত বহু লোকে মানৱীয় দায়বদ্ধতাৰ পৰা আৰ্থিক সহায় আগবঢ়ায়, কিন্তু সেই বিশ্বাসৰ সুযোগ লৈ যদি কোনোবাই ব্যক্তিগত লাভৰ বাবে ধন সংগ্ৰহ কৰে তেন্তে সেয়া কেৱল নৈতিক অপৰাধ নহয়, আইনৰ দৃষ্টিতো গুৰুতৰ অপৰাধ। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকলে স্বচ্ছভাৱে ধন সংগ্ৰহ কৰি বানপীড়িতৰ সহায়ত ব্যয় কৰিছে তেওঁলোকৰ কাম প্ৰশংসনীয়। বিশেষকৈ সময় গগৈৰ দৰে ইউটিউব কণ্টেণ্ট ক্ৰিয়েটৰৰ নাম উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বচ্ছতা আৰু জবাবদিহিতাৰে জনসাধাৰণৰ সহায় আগবঢ়োৱা এনে প্ৰয়াস সমাজৰ বাবে ইতিবাচক উদাহৰণ। গতিকে যিসকল ইউটিউবাৰে ভাল কাম কৰি আছে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনাও জনোৱা হ'ব বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ NETV।